Audio Jungle. নমস্কাৰ ৰাইজসকল, আজি মই লৈ আহিছোঁ লাই শাকৰ সৈতে মাছ। সদায় লাই শাক মাংসৰ লগত প্ৰায় মানুহেই বনায় ন। আজি সেইকাৰণে মই বোলো মাছৰ লগত বনাওঁ, অকণমান বেলেগকৈ বনাইছোঁ। আপোনালোকে অকণমান ভিডিঅ'টো গোটেইটো চাব আৰু এনেকৈ এবাৰ বনাবচোন। প্ৰথমতে কেৰাহীখনত মই তেলৰ ব্যৱহাৰ নাই কৰা। মই প্ৰথমতে লাই শাকখিনি এনেকৈ লুটিয়া বুগা কৰি পেলাই মই অকণমান সিজাই ল'ম, কাৰণ লাই শাকৰ পৰা এনেও পানী ওলায়েই। লাই শাকখিনি ধুনীয়াকৈ দি লৈ পিনি অকণমান সময় কাৰণে আপোনালোকে ঢাকি থৈ দিব। ঢাকি থোৱাৰ পাছত যেতিয়া অকণমান উদঙাই পিনি চাব, একদম ধুনীয়াকৈ যেতিয়া অকণমান গলি গৈছে, তেতিয়া আপোনালোকে বিলাহী দুটা এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি পেলাই দি দিব। বিলাহীকেইটা গলি যোৱাৰ পাছতে আপোনালোকে মিক্সিৰ জাৰ এটাত এই পেষ্ট এটা বনাই ল'ব। ঠাণ্ডা হ'বলৈ দিব। ঠাণ্ডা হয় মানে আপোনালোকে মাছখিনি ফ্ৰাই কৰি ল'ব। মাছখিনি মই সেইখিনি ঠাণ্ডা হ'বলৈ দিছোঁ, তেতিয়ালৈ মই মাছখিনি ফ্ৰাই কৰি লৈছোঁ। আৰু ঠাণ্ডা হৈ যোৱাৰ পাছত আপোনালোকে মিক্সিৰ জাৰটোত পেষ্ট এটা বনাই ল'ব। আৰু সেই মাছৰ তেলখিনিতে মই এনেকৈ আদা অকণমান থেতালি লৈ দি দিছোঁ। থেতালি লৈ এয়া চাওক, মই পেষ্টখিনি থেতালি লৈ আদা দিয়া তাতে মই এই পেষ্টখিনি দি দিলোঁ। ধুনীয়াকৈ লৰাই দিব আপোনালোকে, গোটেইখিনি যাতে মিক্স হৈ যায়। তাৰ পাছতে অকণমান হালধি এনেকৈ দি দিব। আপোনালোকে যদি মছলা খায় মছলাও দিব পাৰে, মই মছলা ব্যৱহাৰ নাই কৰা। তাৰ পাছতে মিক্সিৰ জাৰটোৰ যিখিনি পানী অকণমান দি পেলাই যিখিনি লাগি থাকে সেইখিনি ধুনীয়াকৈ পানীটো দি পেলাই ইয়াত দি দিম। তাৰ পাছতে পানীখিনি ধুনীয়াকৈ যেতিয়া উতলিব, তেতিয়া আপোনালোকে ফ্ৰাই কৰি থোৱা মাছখিনিও দি দিব। তাৰ পাছতে দি পেলাই অকণমান সময় উতলিবলৈ দিব। উতলাৰ পাছতে এনেকৈ নিমখ ছটিয়াই দিব আপোনালোকে জোখমতে। আপোনালোকে যদি ইয়াত আলু দিম বুলি ভাবে তেতিয়া আলুও দিব পাৰে, কিন্তু মই নাই দিয়া। আপোনালোকে ধুনীয়াকৈ নিমখকণ দি পেলাই মিক্স কৰি অলপ সময় কাৰণে ঢাকি দিব। ঢাকি দিয়াৰ পাছত চাব পানীখিনি অকণমান কমি গৈছে। চাওক কিমান ধুনীয়া এটা কালাৰ ওলাইছে। এতিয়াই ধনিয়াখিনি দি আপোনালোকে গেছটো অফ কৰি দিব। এতিয়া চাওক মই মাছকেইপিচ এনেকৈ উলিয়াই লৈছোঁ। আপোনালোকে এনেকৈ এবাৰ বনাই খাবচোন। এইটো এটা হেল্ডি ৰেচিপি হয়। আপোনালোকে লাই শাকবোৰ সৰু সৰু ল'ৰা ছোৱালীবোৰে চাবচোন, শাক বুলি ক'লে নাখায়েই। আপোনালোকে এনেকৈ বনাই দিবচোন, তেতিয়া ল'ৰা ছোৱালীবোৰে এটা পুষ্টিকো পাব, হয়নে? ভিটামিন বা পুষ্টি হওক, তেওঁলোকৰ কাৰণেও ভাল। সেইকাৰণে আপোনালোকে এনেকৈয়ে বনাই খুৱাবচোন। আৰু মোৰ ফেচবুকত যোনে চাই আছে তেওঁ ফ'ল' কৰি দিব, আৰু যোনে ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব।